নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আৰু আজি বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে এটা নতুন টপিক লৈ আনিছো আৰু যোনটো টপিক জনাৰ আপোনালোকৰ কাৰণে অতিকে প্ৰয়োজনীয় আৰু বৰ্তমান অসমত কি চলি আছে যে ট্ৰেডিংৰ নামত আপোনালোকৰ পৰা ধন সংগ্ৰহ কৰি মানুহ পলাইছে আৰু কেনেকৈ পলাইছে আৰু সেই মানুহবিলাকে ট্ৰেডিংত ইনভেষ্ট কৰিছিল নাই আৰু ট্ৰেডিং মানে কি ষ্টক মানে কি লগতে এটা নতুন এটা এপ্লিকেশন আহিছে মানে অসমত এটা নতুন বৰ্তমান এটা নতুন স্কেমিং চলি আছে স্কেমটো হৈছে যে কালাৰ ট্ৰেডিং আৰু কালাৰ ট্ৰেডিংৰ বিষয়ে আপোনালোক মই আজি ক'বলৈ ওলাইছো আৰু লগতে যদি আপোনালোকে কালাৰ ট্ৰেডিং কৰি আছে তেনে ক্ষেত্ৰত আপোনালোকৰ বেংক একাউণ্টটো কিন্তু সিজ হৈ যাব পাৰে তো কেনেকৈ সিজ হৈ যাব পাৰে লগতে কেনেকৈ আপোনালোকে ইয়াৰ পৰা বাচি থাকিব পাৰিব তো মই আপোনালোকক কম তো মই শ্ৰী মেঘেন্দ্ৰ বৰুৱা আপোনালোকে চাই আছে ইনফৰ্ট মেঘেন্দ্ৰ আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ' তো বন্ধুসকল আপোনালোকে হয়তো জানে যে কালাৰ ট্ৰেডিং বুলি এটা নতুনকৈ যোনবিলাক গেম আহিছে সেই গেমবিলাকৰ নামবিলাক নকওঁ কিন্তু আপোনালোকে হয়তো জানিব পাৰিছে যে এই গেমবিলাকৰ পৰা কিন্তু মানুহৰ পৰা পইচা লুটি লৈ গৈছে তো কেনেকৈ লুটি লৈ গৈছে গেমত তিনিটা অপশ্যন থাকে যে কালাৰ থাকে আৰু নম্বৰ থাকে আৰু এটা বিগ স্মল থাকে ঠিক আছে আৰু যদি আপোনালোকে বিগত লগাই দিয়ে 5000 টকা আৰু স্মলটো যদি আহি যায় তেনে ক্ষেত্ৰত আপোনালোকৰ 5000 টকা নাইকিয়া হৈ যাব কিন্তু যদি আপোনালোকে স্মলটোত লগাই দিয়ে আৰু যদি স্মল আহি যায় তেনে ক্ষেত্ৰত আপোনালোকৰ 5000 টো ডাবল হৈ যাব 10000 হৈ যাব তো কেনেকৈ আপোনালোকে জানিব পাৰিব যে বিগ আহিব না স্মল আহিব এইটো কথাটো আপোনালোকে যে নাজানে যে বিগ আহিব না স্মল আহিব আপোনালোকে এনে টুকাত লগাই থলে যে বিগত লগাই দিলে আহি গল স্মলত লগাই দিলে গুচি গল কিন্তু এইটো এটা 100% স্কেমিং হয় কাৰণ যোনফালে বেছি বেটিং লাগে সেই পাৰ্টিটোক কিন্তু হৰাই দিয়ে আৰু এইটো এটা কোডিংৰ সিস্টেমত হৈ যায় আৰু লগতে যোনবিলাক অসমত আপোনালোকে দেখিবলৈ আছে প্ৰায়ভাগ গাঁৱত কিন্তু এতিয়া বৰ্তমান ট্ৰেডিং হৈ আছে মানে কালাৰ ট্ৰেডিং বুলি কৈছে কিন্তু কালাৰ ট্ৰেডিংটো ট্ৰেডিং বুলি নকয় বেটিং বুলি কৈছে আৰু লগতে জুৱা গেম বুলি কয় ঠিক আছে এইটো গেম খেলি আপোনালোকৰ কিন্তু 100% পইচা ডুবাটো 100% গ্যাৰান্টি আছে মই আপোনালোকক কৈ থলো যদি আপোনালোকৰ ডুবিছে তেনে ক্ষেত্ৰত আপোনালোকে এইটো কিন্তু দুবাৰ ট্ৰাই নকৰিব যে মই এই লছখিনি কেনেকৈ ৰিকভাৰ কৰিম ঠিক আছে তো কিন্তু আপোনালোকে এইবিলাক গেম নেখেলিব আৰু লগতে ইউটিউবাৰ বিলাকক আপোনালোকে দেখিছে যে বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ মই নাম নকওঁ আৰু সেই ইউটিউবাৰ বিলাকে বৰ্তমান এইবিলাকে প্ৰমোশন কৰি আছে যে আপোনালোকে এইটো এপ ইনষ্টল কৰক ইমান টকা বোনাছ পাব আৰু লগতে আপোনালোকে ইমানৰ পৰা খেলি পেলাই উইথড্ৰ কৰিব পাৰিব কিন্তু সেই এপ বিলাকে এহেতক ইউটিউবাৰ বিলাকক বহুত টকা দিয়ে তেনে ক্ষেত্ৰত এইবিলাক ইউটিউবাৰে কিন্তু বহুত প্ৰমোশন কৰি আছে কিন্তু আপোনালোকে এইবিলাকৰ জালত নপৰিব আৰু লগতে অসমত বৰ্তমান বহুত বেটিং এপ আহি গ'ল আপোনালোকে বেটিং এপৰ পৰা ইউজ নকৰিব আৰু কেনেকৈ আপোনালোকৰ একাউণ্টটো সিজ হৈ যাব মই আপোনালোকক কৈ আছো যে আপোনালোকে যেতিয়া পেমেন্ট কৰে ঠিক আছে এখন কিউআৰ কোড আহিব আৰু সেই কিউআৰ কোডখনত যেতিয়া আপোনালোকে পেমেন্ট কৰে তেতিয়া কিন্তু আপোনালোকে দেখিবলৈ পাব যে কোম্পানীৰ নাম নাহে যিকোনো ঠেলাৱালা ৰিক্সাৱালা বা পান দোকানী এনেকুৱা ধৰণৰ মানে স্কেনাৰত আপোনালোকে নামবিলাক দেখিবলৈ পাব আৰু যেতিয়া আপোনালোকে তাত পেমেন্ট কৰি দিব পেমেন্ট কৰি দিয়াৰ পিছত কিন্তু আপোনালোকৰ এপত সোমাই যায় আৰু কেতিয়াবা কিন্তু নুহুমাই পেলাই ফচি থাকে পইচাটো ঠিক আছে আৰু তাৰ পিছত যেতিয়া আপোনালোকৰ সেই একাউণ্টৰ পৰা আপোনালোকৰ একাউণ্টত উইথড্ৰ হ'ব উইথড্ৰ হ'লে মানে যদি সেই একাউণ্টটো যদি কিছুমানে ৰিপৰ্ট কৰি যদি বন্ধ কৰি দিয়ে আৰু সেই বন্ধ হোৱা একাউণ্টৰ পৰা যদি আপোনালোকৰ একাউণ্টত এটকা হলেও উইথড্ৰ হৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ একাউণ্টটো কিন্তু সাইবাৰ সেলৰ ফালৰ পৰা বন্ধ কৰি দিয়া হ'ব আৰু বন্ধ কৰাৰ লগতে আপোনালোকে যিমান ট্ৰেডিং কৰিলে মানে যিমান আপোনালোকে জুৱা খেলিলে সেই জুৱা খেলাৰ যোনখিনি পইচা সেই পইচাৰ কিন্তু ডাবল ট্ৰিপল আপোনালোকে ভৰিব পৰাও হ'ব পাৰে ঠিক আছে তো আপোনালোকক মই বুজাই দিলো যে কম সময়ত যে কেনেকৈ আপোনালোকে ইয়াৰ পৰা বাচিব লাগিব আৰু লগতে আপোনালোকক এটা কথা কৈ থওঁ এইবিলাক গেম খেলাতকৈ নেখেলাই ভাল কাৰণ সহজকৈ পইচা ঘটিলে আপোনালোকৰ কিন্তু টিপুল পইচা গুচি যাব ঠিক আছে আৰু কিছুমানৰটো ঘৰ মাটি বাৰী বাইক সাইক এইবিলাক কিন্তু বিক্ৰী হৈ গৈছে মই নিজৰ সন্মুখতে দেখিছো ঠিক আছে তো আপোনালোকক মই এইটো কথাই ক'বলৈ বিচাৰিলো যে ট্ৰেডিংৰ নামত কাকো বিশ্বাস নকৰিব আৰু লগতে ট্ৰেডিং কৰিব আছে যদি আপোনালোকে নিজেই ইনভেষ্ট কৰি ট্ৰেডিং কৰি লওক কাৰণ আপোনালোকৰ ট্ৰেডিং নকৰিব ইনভেষ্টমেন্ট কৰিব ঠিক আছে ট্ৰেডিংটো কিন্তু 90% মানুহৰ লছ হোৱাটো 100% গ্যাৰান্টি আছে আৰু আপোনালোকে যদি নতুন তেতিয়াহলে কিন্তু আপোনালোকে ভুলতো ট্ৰেডিং নকৰিব আপোনালোকৰ কিন্তু পইচা যিমান লগাইছে সিমানেই গুচি যাব ঠিক আছে মই আপোনালোকক সাজেশন এটা দিব বিচাৰিছো যে আপোনালোকে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে বা ষ্টকত ইনভেষ্ট কৰক কিন্তু মই এটা নিৰ্দিষ্ট মিউচুৱেল ফাণ্ডৰ নাম নকওঁ বা কোনো ষ্টকৰ নাম নকওঁ ঠিক আছে তো আজি ভিডিওটো ইমানেই তো যদি ভিডিও চাই ভাল লাগিলে তেতিয়াহলে কিন্তু আপোনালোকে লাইক কৰি দিয়ক চেনেলত নতুন আহিছে তেনেকৈ সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আজিৰ পৰা মই আপোনালোকৰ কাৰণে এনেকুৱা নতুন টপিক লৈ আহিম তলক পাম কোনে এটা নতুন ভিডিওত আজিলৈ লৈ যাই আহিম জয় ভাৰত।